আজি আইথানলৈ আহিছোঁ সেৱা এটা কৰি যাবলৈ, যিহেতু আজি মাঘৰ 1 তাৰিখ, সেইকাৰণে সেৱা হেল্ল' কৰিব ফ্ৰেণ্ড, আহিলোঁ। কি খবৰ নিশ্চয় ভাল চাগে দেই, মোৰো ভাল। আজি এফালে যাবলৈ ওলাইছোঁ, চাওক নহ'বা বেটাইও ওলাইছে। বেটা চাই দে। যিহেতু আমাৰ ওচৰতে এখন আইথান আছে আৰু প্ৰতি বছৰে পাতে মাঘৰ 1 তাৰিখে আৰু 2 তাৰিখে, আৰু সেইকাৰণে সেৱা এটা কৰি আহোঁগৈ বুলি ওলাই আছোঁ দেই যাবলৈ। ঘৰৰ পৰা এতিয়া ওলাইছোঁহে, আৰু এইফালে মই আৰু বেটাই যাম দুইটাই। আজি গাড়ী ওলাব মোৰ নিচিনা। আমাৰ বেটাই অকল গাড়ী ল'বলৈ মেলালৈ আহিছে, আৰু মই ইয়াতে সেৱা কৰিবলৈ ঘিউ, চাকি এগছ আৰু ধূপ লৈ ল'লোঁ। আৰু এতিয়া যিহেতু সেৱাটো কৰি লওঁ বুলি আহি আছোঁ, আৰু এইফালে মানুহবিলাক চাওক ইমান সকলোৱে সেৱা কৰিবলৈ আহিছে ৰাতিপুৱাতে। আৰু যিহেতু বেছি দেৰি হোৱা নাই, 8টামান বাজিছে, আৰু আমি আহি পাই গ'লোহি সেৱা কৰিবলৈ। ইয়াত সকলোৱে সেৱা কৰিবলৈ আহিব পাৰে, আপোনালোকেও যদি আহিব বিচাৰে নিশ্চয় আহিব পাৰিব। আজি 1 তাৰিখে আৰু 2 তাৰিখে পাতে, আৰু যিহেতু এবছৰ মূৰতহে আকৌ আইথানখন খোলা হয়, আৰু যিহেতু অহা বছৰকে আকৌ 1 তাৰিখে 2 তাৰিখেহে খুলিব। আপোনালোকে যদি কোনোবা ইয়াত আহিব বিচাৰে নিশ্চয় আহিব পাৰিব। আৰু এতিয়া মই কৰিব লৈছোঁ সেৱা, আৰু এইফালে চাওক আপোনালোকক দেখাই আছোঁ, মানে মানুহৰ পৰা ইমানেই ভিৰ নহয় সেৱা কৰিবলৈ, মানে জেগা নাইকিয়া নিচিনা হৈছে। সকলোৱে থিয় হৈয়ে আছে, আৰু পূজাৰীকেইজনো মানে টৰ্নি নাইকিয়া হৈছে দেই, একদম মানে ইমানেই মানুহ হৈছে। আৰু আমি সেৱা কৰি আহি গ'লোঁ। আমাৰ বেটাই আকৌ ফুট নলয়, আৰু ফুট লগাব নিদিলে, আৰু মই এটা লৈ ওলাই আহিলোঁ এতিয়া। আৰু এতিয়া বেটাই আমনি কৰি আছে গাড়ী লাগে বুলি, আৰু সেইকাৰণে এতিয়া গাড়ী এখন লৈ দিমগৈ বুলি আহি আছোঁ। আৰু এইফালে চাওক, যিহেতু ৰাতি নাচ গান হ'ব, সেইকাৰণে ইয়াত কোনোবা যদি নামভৰ্তি কৰিব পাৰে, কোনোবাই নাচ গান কৰিম বুলি ভাবিছে যদি ইয়াতে নামভৰ্তি কৰে। আৰু এইফালে চাওক আহি পাই গ'লোহি আমি ৰাস্তা ইপাৰত, যিহেতু বজাৰ কাপোৰ কানি গাড়ী চাড়ী মানে ৰাস্তা ইপাৰে দিয়া হৈছে এবাৰ। আৰু আপোনালোকে চাওক এখন বজাৰ দৰে পাতে আমাৰ ইয়াত এইফালে মেলাত, আৰু এইফালে কাপোৰে কানিয়ে চাওক। আপোনালোকে যদি কোনোবাই কিবা ল'ব বিচাৰে নিশ্চয় আহিব পাৰে দেই ল'বলৈ, আৰু কোনোবাই দোকান দিওঁ বুলি ভাবিলেও ইয়াত আহিব পাৰে দোকান দিবলৈ। আৰু আপোনালোকক মই দেখাই দিছোঁ কি কিনো ইয়াত দোকান দিছে, কি কিনো আছে, আপোনালোকক অলপমান দেখাই দিওঁ বুলি ভিডিঅ'টো তুলিলোঁ। আৰু এইফালে চাওক, মানে দোকান কি ল'ব, ইমান ধুনীয়া ধুনীয়া বস্তু, ইমানেই ধুনীয়া বস্তু। আৰু এইফালে আছে বেগবিলাক, কোনোবাই যদি ল'ব পাৰিব, যিহেতু মোৰ আছে সেইকাৰণে মই একোৱে লোৱা নাই, মই একোৱেই নল'লোঁ। আৰু বেটাক এখন টেন কিনি দিলোঁ দেই, আৰু আহি পাই গ'লোহি, মানে একেবাৰে শেষৰ পাইছোঁহি আৰু বজাৰৰ শেষৰ ডোখৰলৈ। আৰু এইফালে মিঠাই চিঠাই দোকানবিলাক দিয়া হৈছে, যিহেতু ভোক লাগিলে কিবা খাব পৰা হ'ব দে। আৰু এইফালে ইয়াতে মই দেখিলোঁ তামৰ আঙুঠিবিলাক, যিহেতু মোক এটা তামৰ আঙুঠি প্ৰয়োজন, আৰু সেইকাৰণে মই তামৰ আঙুঠি এটাকে ল'লোঁ। আৰু এইফালে চাওক এখন মণিহাৰী ফুল, আপোনাক কি লাগিব চব বস্তুৱে পাব মানে আজি ইয়াত। আৰু এইফালে মণিহাৰী দোকানবিলাক চব দিয়া হৈছে, আপোনালোকক কি লাগিব বা কি ধুনীয়া ধুনীয়া বস্তু। মোৰতো চবেই ল'বলৈ মন যায়, কিন্তু কি কৰিম, আছেই সেইকাৰণে নল'লোঁ। আৰু এইফালে আছে সৰু সৰু মূৰ্তি আৰু ফটো, ভগৱানৰ ফটো। আৰু যিহেতু এতিয়া হৈ গ'ল, আৰু আমি যাবলৈ ওলাই আহিলোঁ ঘৰলৈ। আৰু এইখনেই হৈছে এইফালৰ পৰা যোৱাৰ গেটখন। আৰু এতিয়া ঘৰ আহি পাই গ'লোহি। যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব পাৰি, আশা ৰাখিছোঁ। আপোনালোকলৈ ধন্যবাদ থাকিল।